বন্ধুসকল স্বাগতম জনাইছো আসাম ডেইলি ফ্যাক্টস চেনেলটোলৈ আকৌ আহিলো পাঁচটা হসা ঘটনালৈ আপোনালোকৰ ওচৰত নাম্বাৰ 1 বন্ধুসকল মোবাইল ফোনৰ অবিহনে আজিৰ দিনত আমি ভাবিব নোৱাৰো কিন্তু আপুনি জানি আচৰিত হ'ব যে মোবাইল ফোনৰ ফলত যি ৰেডিয়েচন সৃষ্টি হৈছে সেই ৰেডিয়েচনে আমাৰ দেহত বহুতো ক্ষতি কৰিব পাৰে আমি বিভিন্ন বেমাৰত ভুগিব পাৰো আপোনালোকৰ মনত এতিয়া প্ৰশ্ন হ'ব পাৰে আমি কেনেকৈ গম পাম আমাৰ মোবাইল ফোনৰ পৰা ৰেডিয়েচন হৈ আছে বুলি বন্ধুসকল ৰেডিয়েচনৰ কথা জানিবলৈ হলে আপোনালোকৰ ফোনৰ পৰা *#07# ডায়াল কৰিব লাগিব আকৌ এবাৰ কৈ দিছো *#07# আৰু ডায়াল কৰাৰ লগে লগে আপোনালোকৰ ফোনৰ স্ক্ৰিনত ৰেডিয়েচনৰ বিষয়ে সকলো আহি যাব যদি SR ভ্যালু 1.6 ওয়াট কেজিতকৈ বেছি আছে তেনেহলে আপুনি গম পাব যে আপোনাৰ মোবাইল ফোন বেছি ৰেডিয়েচন এৰি আছে তেনে অৱস্থাত ফোন চেঞ্জ কৰি ল'ব কিয়নো হেলথতকে মোবাইল ডাঙৰ নহয় নাম্বাৰ 2 গুজৰাটৰ এখন সৰু গাঁৱত বসবাস কৰা শ্ৰী ভগৱানজী ভায়ে শিৱলিংগ আকাৰত প্ৰায় 2500 কলহৰ ব্যৱহাৰ কৰি চৰাই চিৰিকটিৰ বাবে ঘৰ সাজিলে প্ৰায় 20 লাখ টকা খৰচ কৰি তেওঁ এই ঘৰ সাজিলে বন্ধুসকল এজন হসা প্ৰকৃতিৰ প্ৰেমিক হলেহে এনে কাম কৰিব পাৰে নাম্বাৰ 3 দিল্লীত থকা এইজন মানুহক ভগৱানে হাত দিলে নে ভৰি দিলে লগতে আছে দুটা ল'ৰা ছোৱালী আৰু ঘৈণীয়েক আৰু আছে বেমাৰী দেউতাক সকলোকে চোৱা চিতাৰ বাবে তেওঁ এতিয়া দিল্লীৰ ৰাজপথত এনেদৰে অটো চলায় তেওঁৰ এই কামৰ বাবে মাহিন্দ্ৰা কোম্পানী ওনাৰ আনন্দ মাহিন্দ্ৰাই প্ৰশংসা কৰে আৰু লগতে এটা চাকৰিও অফাৰ দিয়ে ফেক্ট নাম্বাৰ 4 সাউদি আৰবিয়া এজন ল'ৰাৰ যাক 17 বছৰ বয়সতে ৱৰ্ল্ডৰ শকত ব্যক্তি হিচাপে ঘোষণা কৰিছিল আজি এইজন ল'ৰাক চিনি পাবলৈ টান ঘৰৰ পৰা বাহিৰলৈ ওলোৱা সোমোৱাৰ বাবে জেচিবিৰ প্ৰয়োজন হৈছিল কিয়নো ল'ৰাজনৰ ওজন প্ৰায় 610 কেজি আছিল আৰু যেতিয়া এই ল'ৰাজনে 13 বছৰ পাছত মানুহৰ মাজলৈ আহিল সকলো মানুহক আচৰিত কৰি পেলালে কিয়নো ল'ৰাজনে সাৰ্জাৰী এক্সাৰসাইজ আৰু ডায়েটৰ ফলত প্ৰায় 542 কেজি ওজন কমালে বৰ্তমান ল'ৰাজনৰ ওজন 68 কেজি হলগৈ আৰু ল'ৰাজনৰ নাম হৈছে খালিদ বিন মহসেন ফেক্ট নাম্বাৰ 5 বন্ধুসকল আমি যি ফটো দেখিছো এইখন হৈছে জাপানৰ এটা ৰাস্তাৰ এনেকুৱা অজীৱ ঘটনা প্ৰায় দেখিবলৈ পাওঁ জাপানৰ এটা কোম্পানীয়ে বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাস্তাবোৰত এনে টেকনলজিৰ সহায় লৈ পানী দিয়ে বন্ধুসকল যদি আপোনালোকে আগলৈ এনে ধৰণৰ ভিডিঅ'বোৰ চাবলৈ বিচাৰে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহলে লাইক এটা কৰি দিব ধন্যবাদ